বিন্নাকান্দি সমষ্টিত হিন্দু মুছলমানৰ সংখ্যাত লগাব বিচাৰে নেকি এই তিনিজন ব্লগাৰ? ইয়াতে চাৰিজন মানুহ আছে, শ্বাহ আলম আৰু আমিৰ হুছেইন আৰু শ্বাহ পলক ৰিয়াদ। যোৱা 4 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী আৰু বিন্নাকান্দি সমষ্টিৰ বিধায়ক চিৰাজউদ্দিন আজমলকো বেয়া অস্ত্ৰৰে কোবাব বুলি বিস্ফোৰক মন্তব্য কৰে। তিনিজন ব্লগাৰৰ ওপৰত ইতিমধ্যে মুৰাদঝাৰ থানাত এখন এজাহাৰ দাখিল কৰা হৈছে। 1. শ্বাহ আলম, পিতৃ আজিমুদ্দিন, চাং চাৱাজপুৰ, থানা মুৰাদঝাৰ, ছৌদি আৰবত থাকে। 2. আমিৰ হুছেইন, পিতা মৌলানা নাজিমুদ্দিন, চাং ষোল্লখৰি, থানা মুৰাদঝাৰ, ছৌদি আৰবত থাকে। 3. সাব ব্লক ৰিয়াদ, তেওঁৰ নাম হ'ল শ্বাহ আলম। এই তিনিজনৰ ওপৰত ইতিমধ্যে মুৰাদঝাৰ থানাত এজাহাৰ দাখিল কৰা হৈছে। আমাৰ হাতত মন্তব্য আছে, আমি শুনাই আছো আপোনালোকক। ইয়াতে চাৰিজন মানুহ আছে, শ্বাহ আলম আৰু আমিৰ হুছেইন আৰু শ্বাহ পলক ৰিয়াদ। তেওঁৰ নাম শ্বাহাবুদ্দিন হয়। এই তিনিজন মানুহে ছৌদি আৰবত থাকি পেলাই আমাৰ অসমৰ CM ছাৰ আৰু আমাৰ প্ৰধানমন্ত্ৰী PM ছাৰক সিহঁতে চেণ্ডেলেৰে কোবাব বুলি এনেকুৱা বেয়া অভদ্ৰামী কৰি আছে, ভিডিঅ' বনাই আমাৰ অসমখনক হিন্দু মুছলমানৰ ঝগৰা লগাবলৈ কৰি আছে, ষড়যন্ত্ৰ কৰি আছে। সেইটো কাৰণে আমি আমাৰ CM ছাৰক অনুৰোধ জনাইছোঁ, এই তিনিজন মানুহক বিদেশৰ পৰা, ছৌদি আৰবৰ পৰা উঠাই আনি তেওঁলোকৰ পাছপোৰ্টখন জব্দ কৰিব লাগে আৰু তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিব লাগে। কাৰণ সিহঁতে যেনেকুৱা মন্তব্য কৰিছে, আমাৰ ধাৰণা সিহঁতৰ পাকিস্তানৰ ISR লগত সম্পৰ্ক থাকিব পাৰে আৰু আমাৰ সিহঁতৰ লগত মিলি পেলাই ISR লগত মিলি পেলাই আমাৰ ইণ্ডিয়ান PMক বদনামী কৰিবলৈ সিহঁতে তাৰ পৰা কিবা ফাণ্ড পাই আছে। সেইটো কাৰণে আমাৰ ইয়াতে অসমখন জ্বলাবলৈ কৰি আছে, বিভ্ৰান্তিমূলক মন্তব্য দি আছে। গতিকে আমি SP ছাৰক আৰু আমাৰ CM ছাৰক অনুৰোধ জনাইছোঁ, সিহঁতক দৃষ্টান্তমূলক ব্যৱস্থা লৈছে।